हेलो गाइस PoriSVlogৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি দিনটো ইটো হিটোৰ লগতে সময়ও পাৰ হ'ল এতিয়া বাজিছে ৰাতিপুৱাৰ 11:30 11:30 বাজি গৈছে আজি ভাবিছো আপোনালোকৰ লগত এটা ৰেচিপি শেয়াৰ কৰো মাছ আছে আৰু সদায়টো বিলাহী জিকা তৰৈ এনেদৰে খাই থকা হয় আজি ভাবিছো নৰসিংহৰ লগত বনাও নৰসিংহ আমাৰ ৰুমৰ কাষতে আছে মানে উলাই গলে নৰসিংহ জোপা পায় তো তাৰ পৰাই চিঙি আনো বলক তেন্তে নৰসিংহ চিঙি আনো এয়া নৰসিংহ চিঙিছো কুমলীয়া ইমান ধুনীয়াকৈ ওলাই আছে কুমলীয়া হৈ আছে দেখিছানে এইবোৰ দি খাই ভাল লাগিব বুঢ়াবোৰ ইমান এটা ভাল নাপাওঁ এইবোৰ পটকে গুড়া হৈ যায় ভাল লাগিব চিঙা হৈ গ'ল এইখিনি ধুনীয়া লাগিছে দেখিছেনে কুমলীয়া পুৰা এফালে ঠিক কৰি লৈছো আলু দুটা লৈছো মই মিডিয়াম সাইজৰ আলু দুটা লৈছো তাৰ পাছতে এই জলকীয়া লৈছো তিনটা আপোনালোকে কিমান খাব পাৰে হেতু নিজৰ ওপৰত তাৰ পাছতে এয়া নহৰু মই ছফুটা লৈছো 5 ছফুটা ইমানে ভাল আৰু এফালে লৈছো নৰসিংহ আৰু ইয়াত লৈছো মিডিয়াম সাইজৰ পিয়াজ দুটা এই পিয়াজ আৰু নহৰু এখিনি এতিয়া মিক্সিত দি লম তাৰ পাছতে নৰসিংহখিনিও মই মিক্সিত দি লম এতিয়া চাই থাকিব বাকিখিনি আদা পাহৰিয়ে গৈছিল জানেনে আদা এডখৰি লম কাটি লম এতিয়া এডখৰি চাগে অলপ বেছিয়ে হ'ব চাই লম জোখটো আদাও দিব লাগিব ঠিকে আছে বাৰু এডখৰ দিব পৰা হ'ব গোটেইডখৰ আদাও দি দিছো এয়া দেখিছে আদা নহৰুখিনি মই গিলাসতে পেষ্ট কৰি ললো কম কাৰণে গিলাসতে ভাল বেছি হলেহে মিক্সিত দিও নৰসিংহখিনি মিক্সিত দি লম এফালে কেৰাহী পাতিলো কেৰাহীখন অলপ গৰম হ'বলৈ দিম এফালে হালধি আৰু নিমখ সানি থৈছিলো এইখিনি এতিয়া কেৰাহীখন লাহেকৈ গৰম হৈ আহিছে আৰু তেল দি লম এতিয়া তেল দিয়া হৈ গ'ল তাৰ পাছতে এতিয়া মাছখিনি ফ্ৰাই কৰি লম গেছৰ ফ্লেমটো অকমান কমাই লৈছো এতিয়া মাছ ফ্ৰাই কৰি লম আলহী দি মেৰিনেট কৰি থৈছিলো আধা ঘণ্টামান আৰু দি দিও লগতে
এইফালে পিঁয়াজ মই এনেদৰে লৈ লৈছোঁ, মিক্সিত পেষ্ট কৰি লওঁ। আনফালে মাছো ফ্ৰাই কৰি আছোঁ, প্ৰায় হৈছেগৈ আৰু মাছ ফ্ৰাই কৰাখিনি নমাব পৰা হৈ গৈছে। এইফালে মই পিঁয়াজখিনি পেষ্ট কৰি ল'লোঁ। এইফালেও প্ৰায় হৈছে নেকি, উতল আহিছে যেন লাগিছে। আলুখিনি উতল আহিছে আৰু দেৰি থাকক। আৰু এইফালে কাঢ়িব পৰা হৈ গ'ল, যিহেতু জোলতহে দি এতিয়া কাঢ়ি লওঁ। জোলত দিলে আৰু সিজিবই, প্ৰায়খিনি সিজিছে এতিয়া। এইফালে দেখিছেনে পিঁয়াজখিনি দিয়া হৈ গ'ল, মানে দিওঁতে কি হ'ল ভিডিঅ'ৰ হেৰিটো অফ হৈ আছিলে, ভিডিঅ'টো নহ'ল প্ৰথম পিঁয়াজখিনি দিওঁতে। দিয়া কমেও আপোনাৰ 1 মিনিট পাৰ হৈ গৈছে, অকণমান লৰাই দিলোঁ। দিয়াৰ পাছতে আৰু এইখিনি অকণমান ৰঙচুৱা হৈছে। তাৰপিছতে মই হালধি নিমখ বাৰু দিয়া নাই এতিয়ালৈকে, দিমহে। চাই যাওক ৰ'ব। অকণমান পিঁয়াজটোৰ পৰা পানীটো এৰিছে আৰু তেল বিৰিঙি উঠিছে। অকণমান লৰাই দিছোঁ। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টটো দি দিলোঁ, যিটো মই গিলাচত খুন্দি লৈছিলোঁ। এইখিনি কেঁচা গোন্ধটো যোৱাৰ পাছত বাকীখিনি দিম। এতিয়া নহৰু কেঁচা গোন্ধটো প্ৰায় গৈছে, হালধি দিব পৰা হৈছে। হালধি মই সম্পূৰ্ণ এচামুচ দিয়া নাই আৰু অকণমান দি দিছোঁ। এচামুচতকৈ অকণমান দিছোঁ আৰু কম দিছোঁ। এতিয়া এইখিনি লৰাই দিম। নিমখ এতিয়া নিদিওঁ, নিমখ পাছতহে দিম। এতিয়া এইখিনি অকণমান লৰাই লৈছোঁ। এতিয়া কাটি থোৱা জলকীয়া এইখিনি দি দিওঁ লগতে। জলকীয়া এতিয়া নিমখ দিব পৰা হ'ল। নিমখ মই বৰ বেছি নিদিওঁ, কাৰণ মাছ ফ্ৰাই কৰোঁতে দিয়াই আছে। কমকৈ দি লৈছোঁ, সোৱাদ অনুসৰি দি ল'ব আপোনালোকে। এতিয়া এইফালে দেখিছেনে নৰসিংহখিনি মই পুৰা পেষ্টটো, যিটো একেবাৰে মিহি পেষ্ট, সেইটো কৰি লোৱা নাই। সেইটো কৰিলে ইমান এটা ভাল নালাগে, পটাত পিছাৰ নিচিনা হৈ থাকিব লাগে, মই তেতিয়া ভাল পাওঁ। এনেদৰে লৈছোঁ, পুৰা গুড়ি কৰা নাই, দেখিছেনে। এইখিনি এতিয়া দি দিব পৰা হৈ গৈছে, দি দিম।
লৰাই দিম কমকৈ লৈছোঁ নৰসিংহ কমকৈ লৈছোঁ যিহেতু দুটা মানুহ আমি চব বস্তু কমকৈ লৈছোঁ সেউজীয়া ৰং এটা আহিছে দেখিছেনে ভাল লাগিছে তাৰপাছতে আলু দিম আৰু এতিয়া আলু দিব পৰা হৈ গৈছে আলুখিনি দিয়াৰ পিছত অকণমান দেৰি লৰাই ল'ম পুৰা ভাঙি দিব পৰা হৈ গৈছে সেইটো কাৰণে মই ভাঙি লোৱা নাই এনেদৰে লৈছোঁ এতিয়া পানী দিব পৰা হৈ গৈছে পানী দি লওঁ এই মগটোৰে এমগ চাই লওঁ জোখটো এই মগটোৰে সম্পূৰ্ণ এমগ লৈছোঁ আৰু এমগে দি দিছোঁ এতিয়া উতল অহালৈকে অকণমান সময় ঢাকি দিম অকণমান ঢাকি দিছোঁ এতিয়া গেছৰ ফ্লেমটো কমি আছে থাকক এতিয়া অকণমান মাজতে অকণমান উঠাই চাওঁ কি হৈছে উতল আহি গৈছে উতল আহিয়ে গৈছে এতিয়া ইয়াতে মাছ দি দিম চিপিছ অকণমান ভঙাৰ নিচিনা হৈছিলে সেই পিচ দি দিওঁ তাৰপাছতে আৰু এই 3 পিচ দি দিছোঁ মানে কি হয় জানেনে মাছৰ জোলত সদায় মাছ পিচ মানে এপিচ মাছ হ'লেও ভাঙি দিব লাগে তেতিয়াহে মানে মাছৰ জোল যেন লাগে নহ'লেতো মাছটো গোটাকে যদি ৰাখি দিয়ে তেতিয়াহ'লে কিহৰনো মাছৰ জোল মই সেই বুলি ভাবোঁ পিছে দেই আপোনালোকে বাৰু এবাৰ এনেদৰে চাবচোন যদিও বনাইছে এনেদৰে কমেণ্টত দিব এতিয়া এইখিনি ভালদৰে উতল আহিবলৈ দিম এতিয়া যিহেতু জুলীয়া কৰিলোঁ সেইটো কাৰণে গুড় হেতাখনে লৈ লৈছোঁ দেখিছে নহয় কি ধুনীয়া কালাৰ আহিছে